ল'ৰাটো ইমান ডাঙৰ হ'ল চিনি পাইছানে চিনি মানে ক'তনো চিনি পাবা আজিকালি আৰু ডাঙৰ মানুহ হ'লা আমি আৰু সৰু মানুহে ন এইজনী কেলা আহিয়ে ঠাট্টা কৰিছে নহয় মানে আপোনাক আগতে দেখা নাই যে তোমাক মই সৰুতে দেখা তথাপিতো মোৰ মনত আছে তোমাৰ লগত নিচিনা হলিক্স ডাঙৰ নহ'ব পাৰোঁ কিন্তু কথা চব মনত থাকে আপোনাৰ মেমৰিটো ভাল চব কথা একেবাৰতে মনত ৰয় হেৰি আপুনি ব্ৰাহ্মী শাক খাইছেগে ন তুমি ভাল কমেডি কৰা দেই একেবাৰতে মনত ৰাখিব পৰা ক্ষমতাটোৰ কাৰণেতো মানুহে মোক কেম স্কেনাৰ বুলি কয় কেম স্কেনাৰ চৰকাৰে কেলে কেম স্কেনাৰ বেন কৰি দিয়ে এইজনীকো বেন কৰি নিদিয়ে কেলে হেৰি নহয় কেম স্কেনাৰ বেন কৰিলে নহয় চৰকাৰে সেই মানুহখিনিৰ ভালেমান অসুবিধা হ'ব চাগে ন আপোনাৰ কাৰণে আকৌ নতুন নাম এটা ভাবিব লাগিব নহয় তাতে ধৰক এনেকুৱাকে স্কেনিং কৰি দিব পৰা কেপাচিটিনো আমাৰ সমাজত কেইগৰাকী আছে ইয়াৰ ল'ৰাই মাজে মাজে ভাল কমেডি কৰি থাকা দেই মইতো তোমাক সেই 25 বছৰমানৰ আগতেই দেখা গোটেইটোৱে একেবাৰে লেংটা পেংটা নাকে সেইখন বয়ে থাকে দেখিছা মোৰ চব মনত যায় মানুহে পাওঁ দেখো মোক কেম স্কেনাৰ বুলি কয়নে তুমি আমাৰ দিগন্ত নহয়নে দিগন্ত এইজনী কেলা ভালৰ কেম স্কেনাৰ হেৰি মই দিগন্ত নহয় নহয় দিগন্তৰ ফেক অনন্ত 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 হওক বা দিগন্ত হওক সেই বয়সত কিনে খেঙেনে চবৰে হ'লে মোৰ এইবোৰ খেঙেনে চেঙেনে নাছিলে দেই মই আকৌ চফা আছিলোঁ তুমি চফা আছিলা মই আকৌ পাহৰিছিলোঁ নহয় তোমাৰ জীৱনৰ যে স্বচ্ছ ভাৰত অভিযানটো মাৰত পেটৰ পৰা ষ্টাৰ্ট হৈছিলে স্বচ্ছ ভাৰত মই কি কেলা মন্দিৰৰ ঘণ্টা নেকি অথনি পেলাই তাই মোক পঠাই আছে কিবা কোৱা যেন শুনিলোঁ নাই 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 এই আপোনাক মানে আগতে দেখা নাই যে হেৰি কিয় বা আহিলে কেনেকে বা আহিলে তাকেই দেখিছানে মই তোমাক মেইন কথাটো কোৱাই নাই টিকটকটো বেন হৈ যোৱাৰ পিছৰ পৰা জীৱনৰ যে গোটেই মেইন কথাবোৰে পাহৰি গৈছোঁ টিকটকটো থকাৰ কাৰণে ভাল আছিলে দেই অন্তত কেলা ঘৰতে থাকিলে মোৰ মুখটো পাব নাহিলে মানে আপুনিও টিকটক কৰে তাৰ কথা শুনা টিকটক কৰিছিল নেকি বোলে মোক চিনি পোৱা নাই ক'তনো পাবা পাউডাৰ অকণমান লৈ পেলাই কৈ দিয়াহেঁতেন পালাহেঁতেন মোক কিয় ষ্টাৰ আছিলোঁ মানুহটো চেলিব্ৰিটি বুলি কয় মোক মই নিজে নকওঁ আৰু আচ্ছা আপুনি টিকটক ষ্টাৰ আছিলে চেলিব্ৰিটি আছিলে কিন্তু আমাৰ ঘৰলৈ কিয় আহিছে সেইটোতো কওক দেখিছানে টিকটকৰ কথা ওলাওঁতে চব পাহৰিয়ে গ'লোঁ আমি মানে নতুনকৈ আহিছোঁ তোমালোকৰ কলনীতে ভাবিলোঁ ওচৰ চুবুৰীয়া চিনাকি অকণ হৈ আহোঁ চাহকণ বাপুতেহে মনত পৰিছে চেনি নাই মই বোলো যাওঁ গৈ পেলাই চেনি অকণকৈ লৈ আহোঁ মা দেখা মাতি পেলাই চিনাকি হৈ আহোঁ চেনি আনিবলৈ পাহৰি গ'ল হেৰি এনেই 25 বছৰ আগতে দেখা দিগন্তক মনত আছে টিঙেনি ওলোৱা লেংটা পেংটা হৈ থকা কিন্তু চেনিটো আনিবলৈ পাহৰিলে ন আচ্ছা 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 একো নাই একো নাই একো নাই মোৰ অথনিৰ পৰা দৰ্জা মুখত ৰ'লে কাৰ লগত কি কথা পাতি আছোঁ দেউতা চেনিমাই হৰবু ইমান বছৰৰ মূৰত বেয়া পাইছোঁ যোৱা মোৰ অলপ নেটৱৰ্ক কভাৰেজ কি গুচি গ'ল তুমিতো বেলেগৰ লগত ডুৱেট কৰি দিলা ডুৱেট মোৰ ডুৱেট অতীত হ'ল এতিয়াতো মোৰ চল'হে আত্মনিৰ্ভৰশীল হ'বলৈ শিকিছোঁ ইছ যা বুঢ়া হ'ল এতিয়াও জীৱনৰ উদাহৰণ তাৰ কমাই নাই বয়সনো কি আৰু মনটোহে আচল তুমি বিচাৰিলে এতিয়াও ডুৱেট কৰাত আপত্তি নাই দুষ্টটো প্ৰকৃতি লৈছে নেকি বুঢ়া বয়সত প্ৰকৃতি লৈছে ল'ৰাটো আগত আছে ওলালা কিহৰ এইবোৰ ডাৰ্টি পিকচাৰ চলি আছে ঘৰত ডাৰ্টি পিকচাৰ নহয় ডুৱেট আমি ডুৱেট কৰি আছিলোঁ কিহৰ ডুৱেট ফাৰ্ষ্ট মোচনত টেটু মোচৰিম শ্ল' মোচনত জীৱ ওলাই যাব কথা শিকাবলৈ জীৱনৰ অংক পংক লগাই দিম বাপেকে আমুক চিনি পোৱা নাই গিৰিণী মানুহজনীক বহুত কথা থাকে অংক বুলি নক'বা বুকুখন ধিপিংকৈ মাৰে বুকু ধিপিং ধাপাং কৰি লাভ নাই বুজিছে নাই মোক কি বৰ বেয়া বস্তু একদম অংক পংক লগাই মই শেষ কৰি দিম তোক কি লাগে দিন দুপৰত তোৰ মোৰ ঘৰত তোৰ কিহৰ লিলিমাই কাণতলীয়া শ্বৰ্ট তাত হৈ যাব কি লাগে কচোন মোৰ মতাটো লাগে নহয় ঘৰত মানে হেৰি চেনি শেষ হ'ল চেনি তো চেনি অকণ লৈ যাওঁ বুলি আহিলোঁ তাইক চেনি লাগে তাই চেনি দিবলৈ আহিছে নিবলৈ আহিছোঁ আৰু দুইটা মিলি এইবোৰ কি কৰিছিলে এইবোৰ এতিয়া
এতিয়া আমি লাইক কৰি আছিলো ঘৈণীয়েকজনী মুখৰ আগত তাক গিৰিয়েকটোক লাইক কৰোঁ বুলি কৈছে দেখিলে না তাক দেখিলে না আজি মোক ধৰ হয় ৰঙামাটি নহয় গুৱাহাটী এইজনী আজি মই এইটো মুচৰি পেলাম মোক ধৰ নহয় লাইক মানে সেইটো লাইক নহয় লাইক মানে এইটোতো বেলেগ এপ আমি এপটোত একেলগে কৰোঁ ইছৰাম এই মানুহবাই মোক মাৰিব আৰু দেই মই যাওঁ দেই যাওঁ বাই বাই আপুনি থাকক মই যাওঁ দেই বাই বাই